এক নম্বৰ question. Which was the first race to settle in Assam? অসমত কোনটো জাতিয়ে প্ৰথম বসতি স্থাপন কৰিছিল? অপশ্যন কেইটা হ'ল নৰ্ডিক, প্ৰটোয়া, অষ্ট্ৰলইড, এবাৰ অপশ্যন চি অষ্ট্ৰিক্স, এবাৰ ডি আৰিয়ানছ। শুদ্ধটো হ'ব অপশ্যন চি অষ্ট্ৰিক্স। নেক্সট 2 নম্বৰ question. Which place is known as the Scotland of Assam? তলত উল্লেখিত কোনটো ঠাইক অসমৰ স্কটলেণ্ড বুলি জনা যায়? অপশ্যন এ হ'ল ডিফু, অপশ্যন বি হাফলং, অপশ্যন চি লামডিং, অপশ্যন ডি ডকমকা। শুদ্ধটো হ'ব অপশ্যন বি হাফলং। 3 নম্বৰ question. Which is the state bird of Assam? অসমৰ জাতীয় পক্ষী কি? অপশ্যন কেইটা হ'ল চৰালি, এবাৰ হোৱাইট উইংড উড ডাক, এবাৰ অপশ্যন চি পিজিয়ন, এবাৰ অপশ্যন ডি ডাক। শুদ্ধটো হ'ব অপশ্যন বি হোৱাইট উইংড উড ডাক। নেক্সট 4 নম্বৰ question. Assam has common boundary with how many Indian states? অসমত ভাৰতৰ কিমানখন ৰাজ্যৰ সৈতে সীমাৰ ভাগ বতৰা কৰে? অপশ্যন কেইটা হ'ল 6, 7, 8, এবাৰ 5। শুদ্ধটো হ'ব অপশ্যন বি 7টা ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে। নেক্সট 6 নম্বৰ. What is the average height of Meghalaya plateau? মেঘালয় মালভূমিটোৰ গড় উচ্চতা কিমান? অপশ্যন কেইটা হ'ল 600 মিটাৰ, 700 মিটাৰ, 800 মিটাৰ, 900 মিটাৰ। শুদ্ধটো হ'ব অপশ্যন এ 600 মিটাৰ। নেক্সট 7 নম্বৰ. Which is the state aquatic animal of Assam? অসমৰ ৰাজ্যিক জলচৰ জন্তুবিধৰ নাম কি? অপশ্যন কেইটা হ'ল ঘৰিয়াল, টৰ্টইছ, বৰালি, এবাৰ শিহু। শুদ্ধটো হ'ব অপশ্যন ডি শিহু। নেক্সট Which district of Assam has the highest literacy rate? অসমত কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি? অপশ্যন কেইটা হ'ল নগাঁও, ডিব্ৰুগড়, কামৰূপ মেট্ৰ', এবাৰ শিৱসাগৰ। শুদ্ধটো হ'ব অপশ্যন চি কামৰূপ মেট্ৰ'। নেক্সট 10 নম্বৰ. Which is the highest hill range in Assam? অসমৰ সৰ্বোচ্চ পৰ্বত শাৰী কোনটো? অপশ্যন কেইটা হ'ল বৰাল ৰেঞ্জ, নামচাৰ বাৰৱা, কাঞ্চনজুংঘা আৰু থেইপিবুং। শুদ্ধটো হ'ব অপশ্যন এ বৰাল ৰেঞ্জ। নেক্সট 11 নম্বৰ. How many oil refineries are there in Assam? অসমত কিমানটা তেল শোধনাগাৰ আছে? অপশ্যন কেইটা হ'ল 4, 2, 3, এবাৰ 5। শুদ্ধটো হ'ব অপশ্যন এ 4টা আছে তেল শোধনাগাৰ। নেক্সট 12 নম্বৰ. When Bodoland Territorial Area District BTAD was formed? BTAD কিমান চনত গঠন কৰা হৈছিল? অপশ্যন কেইটা হ'ল 10 ফেব্ৰুৱাৰী 2003, 11 মাৰ্চ 1999, 15 আগষ্ট 2002, এবাৰ 25 ডিচেম্বৰ 2004। শুদ্ধটো হ'ব অপশ্যন এ 10 ফেব্ৰুৱাৰী 2003 চনত বৰ্ডাৰলেণ্ডটো গঠন কৰা হৈছিল BTAD। নেক্সট 13 নম্বৰ. Who established the বৰপেটা সত্ৰ? বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন কেইটা হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, এবাৰ মাধৱদেৱ, এবাৰ শ্ৰী অনিৰুদ্ধদেৱ, এবাৰ নৰহাৰী বৰুৱা আতা। শুদ্ধটো হ'ব অপশ্যন বি মাধৱদেৱ। নেক্সট 14 নম্বৰ. In which year oil was first drilled in Assam? অসমত প্ৰথমবাৰ তৈল খনন কিমান চনত কৰা হৈছিল? অপশ্যন কেইটা হ'ল 1850 চন, এবাৰ 1860 চন, এবাৰ 1857 চন, এবাৰ 1889 চন। শুদ্ধটো হ'ব অপশ্যন ডি 1889 চনত প্ৰথমবাৰৰ বাবে তেল খনন কৰা হৈছিল। নেক্সট Which is the only rainforest in Assam? অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখনৰ নাম কি? অপশ্যন কেইটা সোনাই ৰূপাই, দিহিং পাটকাই, লাওখোৱা, বুঢ়া চাপাৰী। শুদ্ধটো হ'ব অপশ্যন বি দিহিং পাটকাই। নেক্সট What divides the ব্ৰহ্মপুত্ৰ basin with বৰাক basin? ব্ৰহ্মপুত্ৰ অৱবাহিকা বৰাক অৱবাহিকাৰ পৰা কিয়ে পৃথক কৰিছে? অপশ্যন কেইটা কাৰ্বি প্লেটু, মেঘালয়া,
নাগা হিলস, এফের নর্থ কাসার হিলস। শুদ্ধ অপশন ডি নর্থ কাসার হিলস। নেক্সট 18 নম্বর, হোয়াট ইজ দ্য নেম অফ দ্য মাউন্টেন রেঞ্জ দ্যাট লাইস ইন বিটুইন ব্রহ্মপুত্র অ্যান্ড বরাক ভ্যালি? ব্রহ্মপুত্র আর বরাক উপত্যকার মাজত থাকা পর্বতহারির নাম কি? অপশন কিটা হল কাঞ্চনজঙ্ঘা, ছোটা নাগপুর মেঘালয়, পাটকাই রেঞ্জ, বড়াইল মাউন্টেন রেঞ্জ। শুদ্ধ অপশন ডি বড়াইল মাউন্টেন রেঞ্জ। নেক্সট, হু এমং দ্য ফলোয়িং ইজ নোন এজ দ্য ফরেস্ট ম্যান অফ ইন্ডিয়া? ভাৰতৰ অৰণ্য মানৱ বুলি কাক কোৱা হয়? অপশন কিটা সুন্দৰলাল ভাগুনা, মেধা পাটকাৰ, এফের সালিম আলী, এফের যাদৱ পেঙিয়ং। শুদ্ধ অপশন ডি যাদৱ পেঙিয়ং।